ঐ খগেন আহিলি আজি আমাৰ ককা আহিলে চা আমাৰ ঘৰলৈ এয়া আমাৰ ককা ককা ভালনে আপোনাৰ ভালেই দে বোপা তোৰ ভালনে তই আমাৰ নগেনৰ লগৰ নেকি হে ককা ই মোৰ বেষ্ট ফ্ৰেণ্ড ইয়াৰ নাম খগেন আৰু আমি দুটা একেলগতে পঢ়ো তহঁত দুটাক দেখি মোৰ লগৰ এটালৈ মনত পৰি গ'লো আমিও ডেকা কালত তহঁতৰ নিচিনাকৈ বেষ্ট ফ্ৰেণ্ড আছিলোঁ তালৈ মনত পৰিলে মনটো বেয়াই লাগে কিয় বেয়া লাগে ককা নকবি অ' বোপা সি ঢুকাই গ'ল তালৈ মোৰ মনত পৰে কেতিয়াবা মোৰ নাম আচলতে ৰঘুনাথ কিন্তু কলেজৰ দিনত মোক চবেই ৰঘু বুলিয়ে জানিছিল আৰু মোৰ বেষ্ট ফ্ৰেণ্ডটোৰ নাম আছিল যদু কিন্তু তাৰ আচল নাম যদুনাথ মানে আমাৰ দুটাক একেলগতে ৰঘু আৰু যদু বুলিয়ে সকলোৱে জানিছিল সেই সময়ত আৰু সেই সময়ত কলেজত পঢ়ি থাকোঁতে মই আৰু যদু ইমানেই বিখ্যাত আছিলোঁ যে কলেজৰ প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে আমাক ভালদৰে চিনি পাইছিল আন নেলাগে আমাক ছাৰ বাইদেউসকলেও ভালকৈ চিনি পাইছিল সেই সময়ত হয় নেকি ককা আৰু কওকচোন আৰু কওক আপোনালোকৰ কলেজৰ দিনীয়া কথাবোৰ শুনি ভাল লাগিছে কৈছোঁ ৰ বোপা কৈছোঁ ইমানেই নহয় মই কলেজত এবাৰ GSও আছিলোঁ গম পাওঁ নাই তহঁতি হয় নেকি মইতো আজিহে গম পালোঁ দেই কলেজৰ সেই দিনবোৰলৈ মনত পৰিলে আজিও বেয়া লাগে দেই আকৌ উভতি যাবলৈ মন যায় সেই দিনবোৰলৈ কিমান যে মধুৰ আছিল সেই দিনবোৰ কলেজত যেতিয়া মই আৰু যদু একেলগতে যাওঁ তেতিয়া কলেজত চব ল'ৰা ছোৱালীয়ে আমালৈ ঘূৰি ঘূৰি চাইছিল গম পাওঁ ককা আপুনি মানে হিৰো আছিলে ন কলেজৰ দিনত হিৰো বুলি ক'লেও ঠিক ভুল নহ'ব আৰু সেই সময়ত আমি বুলেট বাইক লৈ কলেজলৈ গৈছিলোঁ গম পাওঁ সেই সময়তেই আমাৰ কলেজত সেই সময়ত দুখনেই বুলেট বাইক আছিল এখন যদুৰ আৰু এখন মোৰ কলেজৰ দিনত মই আৰু যদু ইমানেই ভাল বন্ধু আছিলোঁ যে আমি একেখন কাঁহীতে দুয়োটাই ভাত খাইছিলোঁ গম পাওঁ হয় নেকি ককা সঁচা অৰ্থত ক'বলৈ গ'লে মই আৰু যদু দুয়োটা ককাই ভাইৰ দৰেই আছিলোঁ নামতহে বন্ধু আৰু সেই সময়ত মই আৰু যদু সকলো ক্ষেত্ৰতে পাৰ্গত আছিলোঁ আৰু সকলো ক্ষেত্ৰত সকলোতকৈ আগবঢ়া আছিলোঁ গম পাওঁ আৰু সেই সময়ত পৰীক্ষাৰ নম্বৰবিলাকো প্ৰায় মই আৰু যদুৱে প্ৰায় সমানেই পাইছিলোঁ গম পাওঁ তাতোতকৈ ডাঙৰ কথা যে আমি ইটোৱে সিটোক বহুত সহায় কৰিছিলোঁ গম পাওঁ আমি ইটোৱে সিটোৰ বিপদৰ সময়তো সদায় লগত আছিলোঁ জানো আৰু সুখৰ সময়তো সদায় লগত আছিলোঁ আৰু দুখৰ সময়তো সদায় লগত আছিলোঁ আৰু ইটোৱে সিটোক বহুত ছাপোৰ্ট কৰিছিলোঁ জানো মই তহঁতৰ আইতাক বিয়া পাতি আনোতেও মোক যদুৱে বহুত সহায় কৰিছিলে হয় নেকি সঁচাকৈ দেই আগৰ কথাবোৰ মনত পৰিলে বৰ দুখ লাগে আৰু ঘূৰাই নেপাওঁ আৰু সেই সময়বোৰ মোৰ লগৰবোৰ এটিকে চব সিপুৰি গৈছেগৈ আৰু এতিয়া মোৰ পাল লাহেকৈ পাইছেহি যেন পাওঁ ককা আপুনি কেলেনো তেনেকে কৈছে বাৰু বেয়া লাগে নহয় আপোনাৰ একো নহয় চাব আপুনি বহুত দিন জীয়াই থাকিব ককা আপুনি তেনেকে কথাবোৰ নক'বচোন বৰ দুখ লাগে আপোনাৰ একো নহয় আপুনি বহুত দিন জীয়াই থাকিব চাব বহুত দিন জীয়াই থাকিব আপুনি বোপাহঁত দুখ কৰিব নালাগে সেইবোৰ চব ঈশ্বৰৰ হাতত এটা সত্য কথা কি জানো আমি প্ৰত্যেকেই এদিন ওপৰলৈ যাবই লাগিব সেইটোৱে চিৰসত্য এটা সময় আছিল ময়ো তহঁতৰ নিচিনা ডেকা আছিলোঁ এতিয়া চা মই বুঢ়া হৈ গ'লোঁ সেইটো কাৰণে জীৱনত কেতিয়াও বেয়া কাম নকৰিবি লোকৰ বেয়াটো নকৰিবি সদায় মানুহক সহায় কৰিবি এটা কথা কেতিয়াও নেপাহৰিবি মানুহৰ গাতেই ভগৱান থাকে মানুহৰ মনত দুখ দিয়া মানে ভগৱানক দুখ দিয়া বুজিলি আৰু এটা কথা সদায় মনত ৰাখিবি নিজেই যেনেকুৱা কৰ্ম কৰে মানুহে তেনেকুৱা ফলেই পায়
সেইবাবে সদায় লোকৰ ভালটো কৰিবি, তেতিয়া চাবি নিজৰো ভালেই হ'ব। বোপাহঁত তহঁতি এতিয়া মই অলপ জিৰাওঁগে। ককা আপুনি জিৰকগে যাওক অলপ। হ'ব বোপা, তহঁতি মই অলপ জিৰাওঁগে। ককাৰ কথাবোৰ শুনি বৰ আৱেগিক হৈ পৰিলো নগেন। সঁচাকেও খগেন, মোৰো মনটো কিবা আৱেগিক হৈ পৰিল। ককা চাগে অকলে থাকিলে যদুলে মনত পৰে ন? কথাটো ময়ো ভাবিছোঁ পাই, ককালে বেয়া লাগে ন সঁচাকে। তাকেইতো, ককাই কোৱা কথাবোৰ আমি সদায় মনত ৰাখিম ন, আৰু সেইমতে আমি নিজৰ জীৱনটো আগবঢ়াই নিম। খগেন, ময়ো তেনেকেই ভাবিছোঁ, গম পাওঁ। বোপাহঁত এইফালে আহচোন। ককা গৈছোঁ ৰ'ব। গৈছোঁ ৰ'ব। এতিয়া সোনকালে ককা ওচৰলৈ যাওঁ ব'ল। হেল্ল' বন্ধুসকল, ভালনে আপোনালোকৰ? আমাৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে বাৰু? যদি সঁচাকৈয়ে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈও যদি আমাৰ ভিডিঅ'বোৰ চাই থাকিবলৈ মন গৈছে, তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব। তেতিয়া আগলৈও আমাৰ ভিডিঅ'বোৰ পাই থাকিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, তেতিয়া আমি নতুনকৈ ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম। এতিয়া মই যাওঁ, বাই বন্ধুসকল, বাই।